মৰম লগা বন্ধুসকল আকৌ আহিলোঁ মই দেই নতুন এটা ভিডিঅ' লৈ তো নকওঁ চাই যাওক বেছি ক'লেতো খঙেতো আপোনালোকে এনেই বকি আছে বুলি মানে গাইছ এতিয়া আমি মৰিয়নি টাউন পালোহি চাওক এই মানে নেক্সট ডে আৰু কি কওঁ আমি হোটেলত বহিলোঁ এতিয়া মানে ভাত খানা খাম দিয়া ৰখি আছোঁ তোমাৰ অপেক্ষাত আমি ভাত খাম দিয়া ভাত তো আমি যোৰহাটৰ পৰা গৈ আছোঁ মানে ট্ৰেইন ষ্টেচন তাতে গৈ থাকোঁ মানে আমি আৰু জানাই আৰু তো গাইছ চশমা পিন্ধিছিলোঁ কেনেকুৱা লাগিছে চাওক এইপিনে দন লাগিছে নাই বাৰু একদম কমেণ্ট কৰি জনাবচোন মই এতিয়া ৰেল ষ্টেচন গৈ আছোঁ লগৰকেইটা পাঁচপনা আহি আছে তো তাতে খাম ন আমি তিনিচুকীয়া মানে কি বুলি কয় মৰিয়নি ষ্টেচন পাই গ'লোহি মৰিয়নি যাওঁ চাওক আমি টিকেট চিকেট কাটি মানে ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ তো তো এতিয়া আমি মানে ইয়াৰ ওপৰত উঠি আহিলোঁ মানে নামি যাওঁ তো গাইছ মানে আমি এনেকুৱা এটা জেগাত গৈছিলোঁ য'ত মানে চাৰ্জ দিবলৈ একো অপশ্যনেই মানে কেনেকৈ একদম ভিডিঅ' কৰা নহ'ল মোবাইল ক্লিম মাৰিলে খতমেই হৈ থাকিলে তো সেইকাৰণে আমি আৰু যিমানেই পাওঁ সিমানেই দেখাব চেষ্টা কৰিলোঁ যদি ভাল লাগিলে সিমানেই নেকি লাইক কমেণ্ট কৰিব মইতো কি হ'ব আমি এতিয়া ট্ৰেইনৰ কাৰণে ৰখি আছোঁ চাৰ্জ এনেই ষ্টেচনৰ মোবাইলটো চাৰ্জ দিলোঁ সিহঁতৰ ব'ৰ্ড আছে নহয় ধুনীয়াকৈ আমি য'ত গৈছিলোঁ মানে তাত কাৰেণ্টো নাই ৰাতি হ'লে এনেকৈ চাকি তাকি জ্বলাই এনেকৈ থাকোঁ আৰু তো কি ক'ম আহিলোঁ এতিয়া থাকিলোঁ আৰু 3 দিনমান ন ট্ৰেইনখন আহি পেলাই এয়া চাওক এখনে যামকৈ আমি দেই তোমাৰ ট্ৰেইনত উঠি মানে তিনিচুকীয়ালৈ বুলি ৰাওনা মানে যাত্ৰা আৰম্ভ কৰিলোঁ আৰু দেই এতিয়া চাওক এয়া মৰিয়নি ষ্টেচন আমি ৰেলত উঠি ল'লোঁ তাৰপিছত এতিয়া তিনিচুকীয়ালৈ বুলি ৰাওনা হৈছোঁ মানে যাত্ৰা আৰম্ভ কৰিছোঁ চাওক মৰিয়নি ষ্টেচন মানে ষ্টেচন পাৰ হ'লোঁ উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মূল তো আমি গৈ আছোঁ ট্ৰেইনত এয়া চাওক আমাৰ মহাৰাজা হেল্ল' তোমাৰ অনুভৱ কেনেকুৱা ফিলিং গাঁৱলৈ মানে গাঁৱলৈ ওপৰত কিন্তু তোমাকে মই দেহতে থাকিলে জুই আবেশে গৈ নাথাকো বাৰু লাগিব তোমাকে তো এতিয়া আমি শিমলুগুৰি ষ্টেচনত ৰখিলোঁ মানে অলপ ৰখিলোঁ আমি এনেই থিয় হৈছোঁ এইখনে শিমলুগুৰি ষ্টেচন আছে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে বৰষুণে মোক ধুই থৈ গ'ল এজাক সুবাসে মোক চুই থৈ গ'ল কোমল তোমাৰ ওঠৰ পৰশে সজল তোমাৰ চকুৰ মৰমে পাগল কৰি গ'ল